68,000 ষ্টুডেণ্টছ যিসকলৰ এনৰোলমেণ্ট হ'ল এনৰোলমেণ্ট হ'ল কিন্তু তেওঁলোকৰ এটেণ্ডেঞ্চ 0 গতিকে এই এবাৰো এদিনো এটেণ্ডেঞ্চ নিদিয়া 68,000 ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো এটা তদন্ত কৰিবলৈ দিয়া হৈছে আমাৰ হাতত তথ্য আহিছে কেইখনমান স্কুলত তেওঁলোকৰ সমস্যা আছে গতিকে তাত আমি বেলেগ ব্যৱস্থা কৰিম এই 68,000 ষ্টুডেণ্টৰ বিতং তথ্য অহা 10 আগষ্টৰ ভিতৰত আমি পাব লাগিব 15 আগষ্টলৈকে আমি 10 আগষ্টৰ পৰা 15 আগষ্টলৈ সেইখিনি আমি পুনৰ পৰ্যালোচনা কৰিম যিখিনি ষ্টুডেণ্ট এদিনো তেওঁলোকে এটেণ্ডেঞ্চ দিব আমি তেওঁলোকক ডিএক্টিভেট নকৰোঁ কিন্তু যিখিনি 0 এটেণ্ডেঞ্চ 10 আগষ্টৰ পাছতো থাকিব আৰু কোনো তাৰ ব্যাখ্যা নাথাকিব সেই ষ্টুডেণ্টখিনি আমি ডিএক্টিভেট কৰি দিম পোৰ্টেলত যেহেতু আমাৰ শিক্ষা হেতু এপত বহু সংখ্যক শিক্ষক আছে যিসকলে এদিনো এটেণ্ডেঞ্চ দিয়া নাই তাৰ মানে তেওঁলোকৰ এটেণ্ডেঞ্চ 0 কিন্তু তেওঁলোকৰ প্ৰফাইল আপলোড হ'ল তেওঁলোকে হেতু নিজে আপলোড কৰিছে এতিয়া প্ৰফাইল আপলোড কৰাৰ পাছত তেওঁলোকে এদিনো এটেণ্ডেঞ্চ দিয়া নাই এতেকে কিয় এটেণ্ডেঞ্চ দিয়া নাই এটো এটা তদন্ত কৰিব দিয়া হৈছে যিসকল ছুটিত আছে বা ডিউটিত আছে বেলেগ ডিউটিত আছে বা ডেপুটেশনত আছে কোনবা বিএড কৰি থাকিব পাৰে তেওঁলোকৰ ক্ষেত্ৰত এটো প্ৰযোজ্য নহয় বাকি সকলৰ ক্ষেত্ৰত দৰমহাটো হোল্ড কৰিব দিয়া হৈছে সাৰ্ভিস ৰুল মতে ব্যৱস্থা গ্ৰহণ হ'ব তেওঁ ডেপুটেশনটো নাই তেওঁ বিএডও কৰি থকা নাই তেওঁ ছুটিও লোৱা নাই বিদ্যালয়ত 0% তেওঁৰ এটেণ্ডেঞ্চ নেটৰো প্ৰবলেম নাই লগৰ কিজনে দি আছে তেওঁ দিয়া নাই ইয়াতো তেওঁৰ যি সেৱা বিধি আছে আইন আছে হেমতে আমি তেওঁৰ ওপৰত ব্যৱস্থাটো গ্ৰহণ কৰিব শিক্ষা হেতুত প্ৰায় 4,000 শিক্ষক আছে যিসকলে মই এক্সাক্ট ফিগাৰটো নাজানো তেওঁলোকে এনৰোল হোৱাৰ পাছত এদিনো এটেণ্ডেঞ্চ দিয়া নাই গতিকে হেতু মই ডিপাৰ্টমেণ্টক এটা তদন্ত কৰিব গৈছো তেওঁলোক কৰ্মৰত হয় নে নহয় যদি কৰ্মৰত নহয় তেওঁলোকৰ এদিনো এটেণ্ডেঞ্চ মই দেখা নাই গতিকে হেতু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া এবাৰো দিব পৰা এবাৰো যদি দিব পৰা নাই তেতিয়া হলে তাত আমি যিসকলে 1% এটেণ্ডেঞ্চো দিছে আমি তেওঁলোককটো কোৱেশ্চন কৰা নাই যিসকলে 0 এটেণ্ডেঞ্চ তেওঁলোকক আমি কোৱেশ্চনটো কৰিছো না যিসকল অফিচিয়েলি ডেপুটেশনত আছে তো তেওঁলোকটো এবসেন্ট থাকিব আমি হেখিনি চেক কৰি লম মই ডিপাৰ্টমেণ্টক এটো তদন্ত কৰিব দিছো যে হোৱাই দে আৰ এবসেন্ট देयर এটেণ্ডেঞ্চ ইজ 0 একেবাৰে এবাৰো দিয়া নাই এটেণ্ডেঞ্চ মই হেতুহে এই মুহূৰ্তত তদন্ত কৰিছো 0 এটেণ্ডেঞ্চখিনি এনকুৱাৰী হোৱাৰ পাছত তাৰ পাছত আমি ক্ৰমান্বয়ে যিসকল বিলো 10% বিলো 20% আমি এনেকৈ গৈ থাকিম এভাৰেজ 75% শিক্ষকে সুন্দৰভাৱে শিক্ষা হেতুত তেওঁলোকৰ এটেণ্ডেঞ্চ দি আছে নিয়মিতভাৱে তেওঁলোকে বিদ্যালয়লৈ আহি আছে 15 to 20% শিক্ষক তেওঁলোক ইৰেগুলাৰ আৰু সেই ইৰেগুলাৰৰ ভিতৰত একাংশ আছে তেওঁলোকৰ 0 এটেণ্ডেঞ্চ হেখিনি আমি এনকুৱাৰী কৰিছো